আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ হাতত মাত্ৰ আছে 15 দিন এই 15 দিনৰ ভিতৰত 322 বিঘা মাটিত একেলগে চলিব বুলডোজাৰ উচ্ছেদৰ জাননী লাভ কৰিয়েই বেদখলকাৰীৰ মাজত হাহাকাৰ বেদখলকাৰীৰ হাতত মাত্ৰ 15 দিনহে আছে বাকী 15 দিনৰ ভিতৰত বেদখলকৃত ভূমি খালী কৰাৰ নিৰ্দেশ দিলে প্ৰশাসনে বেলাখাতীৰ 212 নং দাগত 286 বিঘা হবামাৰীৰ 46 নং দাগৰ 12 বিঘা বাৰামাৰৰ চৰৰ 93 নং দাগৰ 24 বিঘা বেদখলকৃত ভূমিত চলিব উচ্ছেদ চৰণীয়া পথাৰত বেদখল কৰি ঘৰ সাজি থকা 2 শতাধিক পৰিয়াললৈ দিয়া হৈছে এই জাননী সন্দেহজনক লোকৰ অগ্ৰসনত বৰক্ষেত্ৰীৰ বৰতলা হিদিলাত্ৰী ৰংচুৱা 15 দিনৰ ভিতৰত উপযুক্ত নথিপত্ৰ দাখিল কৰিবলৈ নিৰ্দেশনা কৰিছে জাৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি বেদখলকাৰীলৈ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত বেদখলকাৰীলৈ এই জাননী দিয়া হৈছে 15 দিনৰ ভিতৰত বেদখলমুক্ত নকৰিলে চৰকাৰীৰ নীতিমতে উচ্ছেদ চলিব আজিৰ আন এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা বহিষ্ঠ ৰাজ্যত দুৰ্ঘটনাতো মৃত্যু অসমৰ 3টা যুৱকৰ ৰাজপথত 3 যুৱকৰ মৃত্যু কিৰিলি খালিদ আহমেদ শাফিকুৰ ৰহমান সাদ্দাম হুছেইনৰ মৃত্যু বেগনাৰ আৰু ট্ৰাকত প্ৰচণ্ড সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা মিজোৰামৰ কলাহিওত ভয়ংকৰ দুৰ্ঘটনা 3জনৰ ঘৰ আছিল দক্ষিণ কৰিমগঞ্জৰ বিনোদিনীয়া গাঁৱত আৰু এটা ডাঙৰ খবৰ 30 দিন জেলত থাকিলে হেৰুৱাব মন্ত্ৰীৰ পদ 30 দিন জেলত থাকিলে হেৰুৱাব লাগিব মন্ত্ৰীত থকা মন্ত্ৰীৰ পদ আহি আছে কঠোৰ আইন গণমন্ত্ৰী জেলত 30 দিন থাকিলে হেৰুৱাব লাগিব তাৰ ক্ষমতা প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক 30 দিন জেলত থাকিবলগীয়া হলে হেৰুৱাব লাগিব পদবী অহা 20 জুলাইৰ পৰা হ'বলগীয়া বৰ্ষাকালীন অধিৱেশন এই সন্দৰ্ভত নতুন আইন উত্থাপনৰ সম্ভাৱনা জেপিচিৰ প্ৰতিবেদন অহাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আনিব পাৰে 130 সংখ্যক সংবিধান সংশোধনী যোৱা বৰ্ষৰ 21 আগষ্টত এই বিধেয়ক উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে বিৰোধী দলৰ বিৰোধিতা পাছতে জেপিচিলৈ প্ৰেৰণ কৰা হৈছিল বিধেয়কখনক আন এটা ডাঙৰ খবৰ সম্পূৰ্ণৰূপে হেক কৰি দিয়া হ'ল মুছলমানৰ মাদ্ৰাছা বোৰ্ড মুছলমানৰ মাদ্ৰাছাক লৈ এটা ডাঙৰ ঘোষণা কৰিছে আজিৰে পৰা বিলুপ্ত হ'ল মাদ্ৰাছা বোৰ্ডৰ সকলো ক্ষমতা সংখ্যালঘু জনতাৰ শিক্ষা ব্যৱস্থাত ব্যাপক সালসলনি কৰিলে ৰাজ্যিক সংখ্যালঘু শিক্ষা প্ৰতিকৰণৰ হাতত মাদ্ৰাছা বোৰ্ডৰ ক্ষমতা সংখ্যালঘু শিক্ষা প্ৰতিনিধিকৰণৰ মতে চলিব লাগিব মাদ্ৰাছাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীক উন্নত শিক্ষা প্ৰদান কৰাৰ দাবী আজিৰে পৰা উত্তৰাখণ্ডত বিলুপ্ত কৰা হ'ল মাদ্ৰাছাৰ বোৰ্ড কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা মাদ্ৰাছা বোৰ্ডৰ পৰিল অন্ত মাদ্ৰাছাত এতিয়াৰ পৰা পঢ়াব লাগিব বিজ্ঞান গণিত কম্পিউটাৰ শিক্ষা সকলো সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠানে মানিব লাগিব এই নিৰ্দেশনা নতুন নিয়ম নমনা সংখ্যালঘু শিক্ষানুষ্ঠানৰ বিৰুদ্ধে হ'ব বিহিত ব্যৱস্থা বিগত বৰ্ষতে এই নতুন আইন প্ৰণয়ন কৰিছিল উত্তৰাখণ্ডৰ চৰকাৰে সম্পূৰ্ণৰূপে হেক কৰি দিয়া হ'ল মুছলমানৰ মাদ্ৰাছা বোৰ্ডখন